ফাট বিহুৰ অন্তিম দিনা মহঘুলি চাপৰিত আমি। আৰু এতিয়া আৰম্ভ হ'ব লৈছে মুকলি বিহু প্ৰতিযোগিতা। গোটেই গছৰ তলে তলে নম্বৰসমূহ মাৰি দিয়া হৈছে আৰু তাৰ তলতে প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছে। মই আপোনালোকক বেক কেমেৰাই দেখুৱাই দিছোঁ, চাওকচোন কিমান হাজাৰ হাজাৰ জনসমাগম হৈছে। প্ৰতিজোপা গছৰ তলতে জনসমাগম হৈছে আৰু তাতেই দলসমূহে বিহু নৃত্য প্ৰদৰ্শন কৰিব।
আছে। গছৰ তলত হৈ আছে মুকলি বিহু। এইটো চাইডে গছৰ তলত পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।